নমস্কাৰ বন্ধু বান্ধৱী তথা আত্মীয় স্বজন মই মোৰ চেনেল দি হোম বনানিজ ফেমিলিলৈ আপোনালোক স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় কুশলে আছে। বহুদিন বিৰতিৰ পাছত মই আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ভিডিঅ'টিত মই দেখুৱাবলৈ লৈছোঁ আমি সপ্তাহত এটা দিনত দিয়া অকণমান সময়ে সপ্তাহটোৰ বাকী দিনকেইটানো কেনেদৰে আমাৰ আজৰি সময় উলিয়াই দিব পাৰে তাকে লৈ এই ভিডিঅ'টিয়ে চাকৰিয়াল মহিলাসকলক উপকৃতটো কৰিবই লগতে ঘৰত থকা গৃহিণীসকলকো যথেষ্ট উপকৃত কৰিব বুলি মই ভাবোঁ। আমি উলিয়াই লোৱা এই আজৰি সময়কণ আমি নিজৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ, সন্তানসকলৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ, তেওঁলোকৰ লগত সময় কটাবলৈ, নতুবা নিজৰ যিকোনো চখ পূৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ। যেনে বাগিচা, পাচলি বা ফুলৰ বাগিচা কৰা, হাতৰ চিলাই কাম আদিৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ, যিখিনি হয়তো ভাবি থাকোঁ কিন্তু কৰিব নোৱাৰোঁ ব্যস্ততাৰ বাবে। গতিকে চাওকচোন ভিডিঅ'টো, নিশ্চয় আপোনালোকক উপকৃত কৰিব কেনেদৰেনো সময় আজৰি কৰিব পাৰি। কাৰণ মই বহুদিন আগৰ পৰাই মই এনেদৰে কিছু আজৰি সময় উলিয়াই মোৰ নিজৰ চখ পূৰণ কৰি আহিছোঁ। সেয়ে ভাবিলোঁ আপোনালোকৰ ওচৰতো মোৰ এই আইডিয়াটো শ্বেয়াৰ কৰোঁ, আপোনালোকে চাই নিশ্চয় ভাল পাব। আমাৰ পাকঘৰত প্ৰায় প্ৰতি সাজতে দৰকাৰ হোৱা মছলাবিধ হৈছে আদা নহৰু। আৰু এই আদা নহৰু চেলাই পাচলি এখন বনাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয়। আৰু এই সময় আৰু কেতিয়াবা এলাহ, এই দুয়োটা কাৰণতে কেতিয়াবা খাবলৈ বিচৰা তৰকাৰীখনো আমি বাদ দিবলগীয়া হয়। সেয়ে মই সপ্তাহৰ এটা দিনত এনেদৰে আদা নহৰু চেলাই ভালদৰে মিক্সিত পিচি গোটেই সপ্তাহটোৰ বাবে সংৰক্ষণ কৰোঁ। আৰু এই এটা দিনত দিয়া অকণমান সময়খিনিয়ে মোক যিকোনো পাচলি ৰান্ধিবৰ বাবে বা যিকোনো তৰকাৰী এখন বনাবৰ কাৰণে খুব আগ্ৰহী কৰি তোলে ৰাতিপুৱাই বা যিকোনো সময়তে। আৰু এইখিনি চেলাই থোৱাৰ বাবে ৰাহি হোৱা সময়কণ মই কিছু বেলেগ কামত ব্যৱহাৰ কৰিব পাৰোঁ। এনেদৰে চেলাই পিচি থোৱা আদা নহৰু বহুদিনলৈ প্ৰায় এমাহলৈ সংৰক্ষণ কৰিব পাৰি যদিও মই এসপ্তাহলৈহে ৰাখোঁ। এনেদৰে চেলাই আদা নহৰু পিচি থৈ আমি বহুখিনি সময় ৰাহি কৰিব পাৰোঁ। আৰু যিসকল চাকৰিয়াল মহিলা তেওঁলোকৰ বাবেও যথেষ্ট সুবিধাজনক হ'ব। আৰু কেতিয়াবা মোৰ গা বেয়া হ'লে এওঁ যিকোনো তৰকাৰী বনাবলৈও খুবেই সহজ পায়, কাৰণ গোটেইখিনি যোগাৰ কৰি থোৱাই থাকে। লগতে বহু লোকৰ ল'ৰা ছোৱালী বা হাজবেণ্ড বাহিৰত বেলেগে ঘৰ ভাড়া লৈ চাকৰি কৰিবলগীয়া হয় বা পঢ়ি থাকে, তেওঁলোকে হয়তো কিছুমান লোকৰ সপ্তাহত ঘৰত আহে, তো তেওঁলোককো এনেদৰে আপোনালোকে যোগাৰ কৰি দি পঠিয়াব পাৰে। মোৰ সপ্তাহটোৰ জোখৰে আদা আৰু নহৰুখিনি চেলোৱা হৈ গ'ল। লগতে মই কেইটামান ডাঙৰ ডাঙৰ নহৰুৰ ফুটা আগ আৰু গুৰি কাটি পেলাই নেচেলোৱাকৈ এনেদৰে সংৰক্ষণ কৰিম সপ্তাহটোৰ বাবে। আৰু এই নহৰু কেইফুটা মই দাইল বইল কৰোঁতে দি দিওঁ। আৰু এই নহৰুখিনিয়ে দাইলখনৰ সোৱাদ যথেষ্ট বঢ়াই তোলে। লগতে নহৰু দাইলত দিয়ে হওক কেঁচাই হওক খালে হাই ব্লাড প্ৰেছাৰত যথেষ্ট উপকাৰী হয়। সেয়ে মই এনেদৰে নহৰু গোটাকৈ প্ৰত্যেক সাঁজ দাইলতে মই দিওঁ, বইল দালি হওক বা তেল দিয়া দালিয়েই হওক। আদা নহৰুৰ পাছতে মই এয়া পিঁয়াজ লৈছোঁ। আজিকালি যিহেতু পিঁয়াজবোৰৰ গজালি ওলোৱা বতৰ, সেয়ে মই একেলগে কিনি অনাৰ পাছত যিখিনি পিঁয়াজ গজালি ওলাবলৈ আৰম্ভ কৰিছে সেইখিনি পিঁয়াজে বাছি লৈছোঁ। এই পিঁয়াজখিনিও মই চেলাই ভালদৰে ধুই পানীখিনি নিগৰিবলৈ দি টেমা এটাত ভৰাই ফ্ৰিজত থৈ দিম। পিঁয়াজ কাটি থোৱাটো বেয়া যদিও পিঁয়াজটো কাটি খোলাকৈ থ'লেহে বেয়া। যদি পিঁয়াজটো কাটি টাইটকৈ সাফৰ মাৰি আমি ফ্ৰিজত থৈ দিওঁ, তাৰ গোন্ধটোও ফ্ৰিজত কেতিয়াও নিবিয়পে। আৰু লগতে আমাৰ ৰাতিপুৱাৰ সময়কণতো বা যিকোনো দৌৰা দৌৰি সময়তো আমাক যথেষ্ট সময় উলিয়াই দিয়ে। কাৰণ পিঁয়াজ আমাৰ প্ৰতি সাজতে দৰকাৰ, যিকোনো পিটিকাত হওক বা ভাজিত, শুকান ভাজিত হওক, তৰকাৰীত হওক, পিঁয়াজটো লাগিবই, দাইলখনৰ কাৰণেওতো লাগেই। আৰু এনেদৰে যদি আমি পিঁয়াজখিনি একেলগে কাটি টেমা এটাত ভৰাই থৈ দিওঁ, তেনেহ'লে যিকোনো সময়তে যিকোনো তৰকাৰী বনাবলৈ সহজ হৈ পৰে। আৰু এইখিনি পিঁয়াজে এসপ্তাহ নোজোৰে যদিও
এটা টেমাত যোগ কৰি থ'লে হ'ল। সেইখিনি শেষ হ'লে আকৌ চেলাই এনেদৰে ভৰাই থ'ব, টেমা এটাত ভৰাই থ'ব পাৰি। ইয়াৰ পাছতে তৃতীয়বিধ সামগ্ৰী হ'ল আলু। আলু নহ'লে পাকঘৰখনেই শুৱনি নহয় বুলি ক'ব পাৰি। সকলোতে আলুৰ দৰকাৰ হয়। আলুখিনিও এনেদৰে আমি চেলাই বা চাচি, এতিয়াতো নতুন আলু চাচি থ'লেই হয়। আলুখিনি সংৰক্ষণ কৰিবলৈ হ'লে চাচি লগে লগে পানীত তিয়াই থ'ব লাগে, নহ'লে আলুখিনি ক'লা পৰি যায়। এনেদৰে মই চাচি আছোঁ, লগতে পানীত তিয়াই থৈ গৈছোঁ। ইয়াৰ পাছত ভালদৰে ধুই পানীখিনি নিগৰাই টেমা এটাত ভৰাই আলুখিনিও মই প্ৰায় এসপ্তাহলৈ সংৰক্ষণ কৰি, গোটেই এসপ্তাহলৈ নহ'লেও এটলিষ্ট 4-5 দিনৰ আলু খুব সুন্দৰভাৱে চলে। এনেকৈ থোৱা আলুৰে আমি যেতিয়াই যিকোনো তৰকাৰী বনাবলৈ সহজ হয়। আলহী আহিলে পটককৈ লুচিৰ লগত আলুকণ ভাজি দিবলৈ সহজ হয়। এনেদৰে আমি সপ্তাহৰ বাকী দিনকেইটাৰ কিছু সময় ৰাহি কৰিব পাৰোঁ। এইখিনি কাম কৰিবলৈ আমি পৰিয়ালৰ আন সদস্যৰো সহায় ল'ব পাৰোঁ। মই সাধাৰণতে এই কামখিনি শনিবাৰে কৰোঁ। শনিবাৰে কৰিলে বাকী দিনকেইটা মোৰ বাবে সহজ হৈ পৰে। আপোনালোকেও সপ্তাহটোৰ যিকোনো এটা দিন নিজৰ সুবিধা অনুসৰি বাছি ল'ব পাৰে আৰু সেই দিনটোত টিভি চোৱা সময়ত বা ল'ৰা ছোৱালীক পঢ়াই থকা সময়ত এইখিনি কাম কৰি ল'লে। এয়া মই আলু আৰু পিঁয়াজখিনি ধুই ভালদৰে পানী নিগৰাই লৈছোঁ আৰু এনেকুৱা ডিব্বা দুটা লৈছোঁ। এটাত আলু আৰু এটাত পিঁয়াজ থ'ম। আলুবোৰ যিহেতু ডাঙৰ হয়, ঢাকনিখন মাৰিবলৈ দিগদাৰ হ'লে ডাঙৰ আলুখিনি দুটুকুৰ কৰি দুফাল কৰি কাটি থ'ব পাৰে। কাটি থ'লেও একো বেয়া নহয়, মাত্ৰ ঢাকনিখন ভালদৰে মাৰি থ'লে হ'ল আৰু পানীখিনি নিগৰাই থ'ম। মই এনেদৰে আলুখিনি দুফাল কৰি লৈছোঁ, ডাঙৰ আলুকেইটা, যাতে ঢাকনিখন মাৰিবলৈ সহজ হয়। এইটোত মই পিঁয়াজখিনি থ'ম। পিঁয়াজখিনিতো ডাঙৰ পিঁয়াজকেইটা দুফাল কৰি থৈ দিম, যাতে ঢাকনিখন মাৰিবলৈ সহজ হয়। পিঁয়াজখিনিও এনেদৰে ভালদৰে ঢাকন মাৰি থৈ দিলে হ'ল আৰু পানীখিনি নিগৰাই থ'লেই হ'ল। এয়া মই আন এটা ডিব্বা লৈছোঁ। এইটো আইচক্ৰীমৰ ডিব্বা হয়। ইয়াতে মই কেইটামান জলকীয়া, কেঁচা জলকীয়া ঠাৰি গুচাই ভালদৰে ধুই পানীখিনি নিগৰাই লৈছোঁ আৰু লগতে ইয়াতে থ'ম কেইটামান পিঁয়াজ আৰু ইয়াৰ লগতে থ'ম মই আগগুৰি কাটি নেচেলোৱাকৈ থোৱা নহৰুখিনি, লগতে দুটুকুৰা আদাও থৈছোঁ চাচি পেলাই ভালদৰে ধুই। নহৰুখিনিতো দাইলত দিবলৈ কাৰণে থৈছোঁৱেই মই বইল কৰাৰ সময়ত, লগতে আদাখিনিও থৈছোঁ। কেতিয়াবা বইল দাইল বনালে আদা অকণমান থেতিলাই দিলে খাবলৈ দাইলখন খুব সোৱাদ হয়। নহৰুখিনি মই যিহেতু ইয়াতে জলকীয়া পিঁয়াজৰ লগত থ'লে বিচাৰিবলৈ অসুবিধা হ'ব, সেয়ে মই এনেকুৱা এটা সৰু ঢাকনি থকা বটল এটাত ভৰাই মই ইয়াতেই থৈ দিছোঁ আৰু এই ডিব্বাটো মই সদায় ব্যৱহাৰ কৰিম। একেলগে চেলাই থোৱা পিঁয়াজৰ ডিব্বাটোতো মই বেলেগে থ'লোৱেই, লগতে এইটো ৰেগুলাৰ ইউজৰ কাৰণে মই থ'লোঁ। দাইলখন বইল কৰোঁতে বা শুকান ভাজিখন বনাওঁতে এই ডিব্বাটোহে মই উলিয়াম, গোটেইকেইটা ডিব্বা নুলিয়ালেও হ'ব। তেতিয়া চেলাই থোৱা আদা নহৰুখিনি মই মিক্সিত ভালদৰে পিচি ল'ম। পিছাৰ আগতে গোটা হৈ থকা আদাৰ টুকুৰাখিনি অকণমান সৰুকৈ কাটি ল'ম, যাতে ভালদৰে মিক্সিত পিছা যায়। পিছাৰ সময়ত মই পানীৰ ব্যৱহাৰ কৰা নাই। ভালদৰে পিচিবলৈ চামুচেৰে অলপ লৰাই থাকি কিছু সময় পিচিলে ভালদৰে মিহি হৈ যায়। এয়া মোৰ নহৰুখিনি ভালদৰে পিছা গৈছে। আদা নহৰুখিনি সংৰক্ষণ কৰিবলৈ পিচিলে তাত পানী নিদিয়াটোৱে ভাল। পানী দিলে সোনকালে বেয়া হয়। পানী নিদিয়াকৈ থ'লে এসপ্তাহ 15 দিন সুন্দৰভাৱে ৰাখিব পাৰি। ইয়াত পিছা আদা নহৰুখিনি থ'বলৈ মই এই ডিব্বাটো ব্যৱহাৰ কৰিছোঁ। এইটো ৰেষ্টুৰেণ্টৰ পৰা কেতিয়াবা খানা পেকিং কৰি আনিলে এনেকুৱা ডিব্বাবোৰ পোৱা যায়। আপোনালোকে এনেকুৱা ডিব্বা ব্যৱহাৰ কৰিব পাৰে। যাৰ যি সুবিধা তেনেকুৱা ধৰণৰ ডিব্বা ব্যৱহাৰ কৰিলে হ'ল। এই ডিব্বাটোত ব্যৱহাৰ কৰিলে ঢাকনিখন খুব টাইট হৈ থাকে কাৰণে ইয়াৰে যিটো আদা নহৰুৰ কেঁচা গোন্ধ, এই কেঁচা গোন্ধটো ফ্ৰিজত বিয়পি নপৰে। আৰু লগতে মই এখন এনেকুৱা চামুচ এখনো থৈছোঁ, যাতে সহজতে মই এই আদা নহৰুখিনি যিকোনো পাচলিত ব্যৱহাৰ কৰিব পাৰোঁ। এইখিনিও মই ফ্ৰিজত থৈ দিম। এনেদৰে আপোনালোকে নিজৰ সময় ৰাহি কৰি নিজৰ চখবোৰ পূৰণ কৰিব পাৰে। কিতাপ পঢ়া হওক, বাগিচাৰ কাম হওক, হাতৰ চিলাইৰ কাম হওক, যিকোনো কামেই আপোনালোকে খুব সুন্দৰভাৱে কৰি ল'ব পাৰে। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু হ'লেও উপকৃত হ'ব। আজিলৈ ইমানে, ধন্যবাদ।